পকিত বিহু নাচৰ কৰ্মশালাৰ সামৰণি। ঐতিহ্যমণ্ডিত জ্যোতি ভাৰতীৰ ষ্টালত নাচনীৰ বিহু নৃত্যই কপালে পৰিৱেশ। বিহু গীতে লহৰ তুলিলে বতাহত। নাচনীৰ বিহু নৃত্যই চৌপাশে কৰিলে আনন্দ মধুৰ। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ তেজপুৰৰ জ্যোতি ভাৰতীৰ 7 এপ্ৰিলৰ পৰা আৰম্ভ হোৱা বিহু নাচৰ কৰ্মশালাৰ দেওবাৰে অন্ত পৰিল। কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থীসকলে সেয়েহে দেওবাৰে প্ৰদৰ্শন কৰিলে তেওঁলোকৰ বিহু নৃত্য। ৰঙালী বিহুলৈ মাজত মাত্ৰ 2টা দিন। এনে পৰিৱেশত ঐতিহ্যমণ্ডিত পকিত বিহু নৃত্যৰ এই কৰ্মশালাত অভিজ্ঞ বিহুৱতীৰ তত্বাৱধানত বিহু নৃত্যৰ প্ৰশিক্ষণ গ্ৰহণ কৰিলে ভালে সংখ্যক প্ৰশিক্ষাৰ্থীয়ে। সমীৰ কৰৰ ৰিপৰ্ট, নিউজ মিডিয়া।